আসসালামু আলাইকুম নমস্কাৰ সকলো বন্ধু বান্ধৱী সকললৈ মোৰ দ্বিতীয়টো ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজি মই যাবলৈ ওলাইছোঁ দেওবৰীয়া বজাৰলৈ। আপোনালোকক দেখাম বজাৰখন কেনেকৈ লাগে। বলক আহোঁ চাওঁগৈ ভিডিঅ'টো। হেলমেট পিন্ধি লৈছোঁ আৰু যাবলৈ ৰেডি। আজি স্কুটিতে যাম, গাড়ী লৈ নাযাওঁ, পাৰ্কিং কৰিবলৈ দিগদাৰী হয়। এইখনেই হ'ল তিনিচুকীয়াৰ দেওবৰীয়া বজাৰ। GNB ৰোডত প্ৰত্যেক দেওবাৰে এই বজাৰখন বহে। আপোনালোক তিনিচুকীয়াৰ ওচৰে পাঁজৰে যিসকল বন্ধু বান্ধৱী আছে সকলোৱে জানেই চাগে এই বজাৰখনৰ বিষয়ে, আৰু যদিও নাজানে আজি মোৰ ভিডিঅ'টোত চাই লওক। অতি সুলভ মূল্যত এই বজাৰখনত গাঁৱলীয়া শাক পাচলি পোৱা যায়। লোকেল মাছ আপোনালোকে এই বজাৰখনত পাব। যিসকল বন্ধু বান্ধৱীয়ে
চালানী শাক পাচলি খাই ভাল নাপায় তেওঁলোকে গাঁৱলীয়া শাক পাচলি ল'বলৈ আহিবলৈ পাৰে এই বজাৰখনত। বৰ ভাল লাগে বজাৰখনত গাঁৱলীয়া সকলো ধৰণৰ শাক পাচলি পোৱা যায়। এবাৰ আহি চাবচোন আপোনালোকে, ভাল লাগিব। শাক পাচলি বজাৰ কৰা হৈ গ'ল। এতিয়া আমি আহিছোঁ অলপমান ফ্ৰুটছ লওঁ বুলি। এয়া ফ্ৰুটছ ল'ব লৈছোঁ। এইবোৰ আকৌ লোকেল নহয় দেই। আমি বজাৰৰ পৰা আহি পাই গ'লোঁ। এতিয়া গধূলি সময় হৈছে, 7 বাজি গৈছে। আৰু আহি পাই অকণমান মুখ হাত ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু ভাবিছোঁ এতিয়া অলপ চাহ খাই লওঁ। তো কিটচেনত আহিছোঁ চাহ বনাবৰ কাৰণে। আৰু বজাৰৰ পৰা মই আজি কি আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। চাহখিনি তেনেই সাধাৰণকৈ বনাইছোঁ, বহুত বেছি একো কৰা নাই। চাহপাত দি পিনে গাখীৰ দি উতলাইছোঁ আৰু বিশেষ একো ইয়াত দিয়া নাই, চিম্পুলকৈ বনাইছোঁ। আৰু চাহ খাব লওঁতেই আৰু দুজন আলহী আহি ওলালেহি, তেওঁলোকলৈও চাহ বাকি লৈছোঁ। এয়া আজি আমি এইবোৰ পাচলি কিনিলোঁ। ইয়াত আছে আপোনাৰ কচুৰ ঠাৰি, ভেন্দি, ভোল, বেঙেনা, কাচকল, নেমু, কেঁচা আম লৈছোঁ আচাৰ বনাম বুলি, ধনিয়া, পদিনা, কলডিল, টেঙামৰাৰ শাক খাই বৰ ভাল লাগে ন। তৰাগাজ, বিলাহী, ৰঙালাও, কাচকল, নেমু টেঙা, এইবোৰেই আৰু আমি অলপমান এইবোৰ ফ্ৰুটছ ল'লোঁ। এইখিনি লৈছোঁ কাৰ্বাইড নিদিয়া কল, আৰু বাকীটো আপোনালোকক দেখাইছিলোঁৱেই ফ্ৰুটছখিনি। আমি ল'লোঁ আম আৰু তৰবুজ কিনিলোঁ, আৰু এই দুটা সৰু সৰু নাৰিকল। খাই বৰ ভাল লাগে নাৰিকলকেইটা, ডাঙৰ জাতৰ নহয়, সৰু জাতৰ। আজি ৰাতি সাঁজলৈ অকণমান চাটনি বনাই ল'ম বুলি ভাবিছিলোঁ। এয়া আনিছিলোঁ যে পদিনা, আম, নিমখ, বিলাহী, কেঁচা জলকীয়া, নহৰু কেইফুটামান, এইখিনি মই চাটনিৰ কাৰণে ৰেডি কৰি লৈছোঁ। এই গোটেইখিনি একেলগে মিক্সিত মাৰি পিচি ল'ম। এয়া মোৰ পদিনা চাটনি ৰেডি। পদিনা চাটনিখিনি সেউজীয়া হোৱা নাই, অকণমান ৰঙচুৱা টাইপৰ হৈছে, কাৰণ মই পকা জলকীয়া ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে এনেকৈ চাটনি বনাই খাই চাবচোন, বৰ ভাল লাগে খাই পিনে। আৰু মই আজি ৰাতিৰ কাৰণে এনেকৈ এখন চিম্পুল ব্যঞ্জন ৰেডি কৰিলোঁ।
আমি ৰাতিৰ সাজটো আজি এনেকৈ খাম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।